ফ্ৰেণ্ডছ জুন পিংকি ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি বৰ্তমান আছোঁ দমাল। দেখিবলৈ পাইছে এই বজাৰখন, এইডোখৰ আপোনাৰ দমাল বুলি কয়। দমাল আমি গৈছিলোঁ বঘৰা মেডিকেল কলেজ চাবলৈ। এতিয়া আমি উভতি থকা ৰাস্তাত আহি আছোঁ। আহি আপোনালোকক এটা দেখিবলৈ সুন্দৰ লগা কাৰণে ভিডিঅ'টো কৰিলোঁ। আপোনালোকক চাই কেনে পায় জনাব আৰু লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো। এতিয়া আমি গৈ আছোঁ আহঁতগুৰি যি হাইৱে কাষত এটা ভেলাঘৰ, মানে আপোনাৰ অসমৰ দৃষ্টি আকৰ্ষণ কৰে সকলোকে। তেখেতৰ নাম হৈছে ভগৱান সেনাপতি। তেখেতৰ ওচৰলৈ গৈ আছোঁ। তেখেতৰ লগত আমি কিছুমান কথা পাতিম। তেখেতৰ ভেলাঘৰৰ উদ্দেশ্য লৈ কেনেকুৱা পৰিকল্পনাই ভেলাঘৰটো বনায় তাকে গৈ আছোঁ। চাই থাকক আপোনালোকে, চাই কেনে পায় পিছত জনাব। আগলৈ চাই থাকক ভিডিঅ'টো। পালে যা গাড়ী আছে পিছদি গাড়ী আছে। এতিয়া নাৰিকল খাম। সেই ৰহতে পাইছিলোঁ পুলিচে, তাৰে বেগ হৈ আহিলোঁ। কেনেকুৱা লাগিছিলে? কেনেকুৱা লাগিছিলে তাত? ইমান ধুনীয়া সুন্দৰ এটা ভিউ, দেখিব কিমান ভাল লাগিছে। এখন বিল, বিলখনৰ নাম কি বা নাজানো। কি বিল এখনৰ নাম? কিন্তু বিৰাট ডাঙৰ ডাঙৰ মাছ আছে এখন বিলত। এইটো দেখিছেনে? মই জুম কৰি দেখাই আছোঁ। এইটো হ'ল এইবিলাক দাম তলত, দামৰ ওপৰত এইটো ঘৰ, মানে এটা ভূ থাকিব। ভূ বুলি কওঁ যে সেনেকুৱা। আমাক সেইখিনি পুলিচে দিছিল, পুলিচ হৈ আছে। আমি এইকেইদিন পথাৰ মাজেদি সোমাই দিলোঁ গাড়ী। ৰাস্তাটোত আহি পোৱা এটাই কাৰণ, শুনিবলৈ হাঁহ ধৰিব চাগে। আমি হাইৱে যেতিয়া আহি আছিলোঁ বিলখনৰ পিনে চাই থাকোঁতে সন্মুখত চেকিং চলি আছিল পুলিচৰ।
চেকিং চলি থাকোঁতে মানে আমাক পাই গ'ল সেই তাৰ পৰা ৰিটাৰ্ণ ল'লোঁ আগত ভিডিঅ'টো পাইছে চাগে আপোনালোকে আৰু ৰিটাৰ্ণ লৈ পেলাই আমি তাৰ পৰা ৰাস্তালৈ গুচি আহিলোঁ আহি পথাৰৰ পৰা ৰৈ ধৰি ধৰি উঠাব লাগিব থাকে বজা MKTV খাদ্য নোহোৱাৰ কাৰণে পাহাৰ এইবিলাক মানুহে কল কৰি দিছে পাহাৰ মানুহে সমস্যাৰ দিছে বুজি পাইছে মানুহে যদি কল কেনেকৈ গছ গছনি লাগে মানুহ ভেকচিন বনাইছিলোঁ আমি এইটো কৰিছোঁ হা চকুটো না এই যিজন ওপৰত উঠি আছে ন তেখেতৰ নাম ভগৱান সেনাপতি তেখেতৰ দ্বাৰাই বিভিন্ন ধৰণৰ আকাৰৰ এটা সুন্দৰ ভেলাঘৰ সৃষ্টি হয় প্ৰত্যেক বছৰে এই ধৰণে এটা ভেলাঘৰ নিৰ্মাণ কৰে তেনেকৈ আৰু আছিলে আজি মিটিঙৰ কাৰণে কেমৰ উৎসৱ ঠিক আছে অঁ ঠিক আছে এইটো হাই ৰোডৰ কাষতে দেখিবলৈ পাইছে হাই ৰোডৰ কাষত কলগছ আৰু এইটো পাহাৰৰ হাতী মানুহৰ সংঘাতক লৈ পেলাই মানে দৃশ্যটো দেখাবলৈ চেষ্টা কৰিছে দেখিব ইমান ধুনীয়া সুন্দৰ নিজে ভাবিলে নে এনে বেলেগ কিবা বেলেগ ধৰণৰ মানে বিশেষকৈ মই নিজে ভাবিছোঁ আৰু প্ৰতি বছৰ বেলেগ ধৰণৰ চিন্তাধাৰা আহি থাকে অৱশ্যে মোক এজন বন্ধুৱে প্ৰকৃতি বন্ধু কৈছিল মই ভাবি আছিলোঁ যে এটা বেলেগ এটা মেছেজ কৰোণা ভেকচিনৰ তাৰপৰা দেখিলোঁ হাতী মানুহৰ যিটো সংগ্ৰাম ওচৰলৈ এজন মানুহে প্ৰকৃতি বন্ধু বুলি কৈছে কৈছে ঠিক তেনেকুৱা ধৰণৰ সেই বন্ধুজনে মোক ক'লে যে আপুনি হাতী এটা হেৰি এটা লয় মেছেজ দিয়ে হাতী এই সমস্যাটো এতিয়া হাতীৰ খাদ্যৰ কাৰণে সংঘাত হৈছে গতিকে সেই হাতী বিশেষ প্ৰধান খাদ্য হ'ল কলগছ গতিকে কলগছ ৰুলেই তেনেকুৱা ধৰণৰ সমস্যাটো সমাধান হ'ব বুলি মই ভাবিছোঁ কলগছ বুলিয়ে নহয় আৰু তেনেকুৱা খাদ্য আছে কাৰণ শ শ বিঘা পাহাৰত পৰি আছে বা তাতে কাষে অঞ্চলবিলাকত পৰি আছে বেদখল হৈছে বেদখল চৰকাৰে বেদখলবিলাক আঁতৰাই দিয়ক কিন্তু আঁতৰাই দি পেলাই তাত হাতী খাদ্য কাৰণে তেনেকুৱা ধৰণৰ আকৌ বেলেগ তেনেকুৱা যদি চৰকাৰী অঞ্চল মাটি পৰি আছে কেৱল হাতী খাদ্যৰ কাৰণে ধৰক তাৰপৰা উঠাই নি পেলাই লাগিলে হাতী য'ত য'ত আছে তাত যোগান ধৰক গতিকে মেইন সমস্যাটো যেতিয়ালৈকে সমাধান নহয় হাতী সমস্যাটো মানে এই ঘৰটো বনাওঁতে কিমান দিন গৈছে প্ৰায় ডিচেম্বৰ 5 তাৰিখৰ বৰ্তমানলৈকে
আপোনাৰ খৰচ কিমানমান হৈছে এতিয়ালৈ? খৰচটো প্ৰায় 40-50 হাজাৰ ওপৰত হৈছে। আপোনাৰ লগৰ সহপাঠী কিমানজনমান আছে আপোনাৰ লগত কৰ্মকৰ্তা? লাগিছে 4-5জনমান আছে। হয় তেওঁলোকো পাৰ্চেলি দিব লগা আছে। হয় কেতিয়াবা ধৰক ৰাতিকা পৰিয়াল কিছু মানুহে অলপ দিয়ে নিজেও খুচি নিদিলেও খুচি কেতিয়াবা ওলাই কেতিয়াবা নোলালেও কথা নাই ওলালেও মানে কৰা কামটো নহয় প্ৰতি বছৰ হৈ যাম বুলি। এনেকৈ ভিডিঅ' কৰিব দিব দেই মোক পেলাই মাৰিব দিয়া হা তো ভিডিঅ'টো চাই কেনে পালে জনাব আৰু আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আপোনালোকৰ বছৰটো সুখ শান্তিৰ আনন্দময় হওক। ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।